আপোনালোকক মাতাৰ এটাই উদ্দেশ্য যে যোৱা 18 তাৰিখত আমাৰ মক্ৰাপাৰা কেম্পাৰাত কিছুমান ব্যক্তি গৈ তাতে এটা কোকৰাঝাৰ লাইভ এটা পৰ্টেল নিউজত কিছুমান বক্তব্য ৰাখিছিলে যে এইটো ঠাইত আমাৰ চৰকাৰৰ ফালৰ পৰা বা আমাৰ দলৰ ফালৰ পৰা একো মানুহ যোৱা নাই বা খা খবৰ লোৱা নাই, তেওঁলোকে একো সাহায্য দিয়া নাই। আমি যেতিয়া অৱগত হৈছোঁ, আজিৰ বিষয়টো আমি স্পষ্টকৰণ কৰিব বিচাৰিছোঁ যে তাতে আমি 17 তাৰিখত প্ৰায় 2টামান বজাত আমাৰ ভাটিপাৰা VCDC চেয়াৰমেন প্ৰাইমাৰী আৰু মই তাতে যাই এই ৰাইজৰ আমি খবৰ লৈছিলোঁ আৰু খবৰ লোৱাৰ পিছত আমি ব্যক্তিগতভাৱে তেওঁলোকক অলপ হ'লেও আমি সহায় কৰিছিলোঁ। যেতিয়া নেকি আমি শুনা পালোঁ যে আমি যোৱা নাই বুলি, তেতিয়া সঁচাকৈ আমি দুখ পাইছোঁ। আমি স্পষ্টকৰণ কৰিব বিচাৰিছোঁ। তাৰ পিছত আমি তেওঁলোকৰ সমস্যাখিনি গোটেইখিনি সমস্যা আমি লিখি আনি আমি চাৰ্কেল অফিচাৰৰ লগত কথা পাতিছোঁ বা আমাৰ স্থায়ী মণ্ডলৰ লগত কথা পাতি তেওঁলোকক সকলো ধৰণৰ সা সুবিধা দিয়া হৈছে। আমি যদি ক'ব যাওঁ, চাউল, দালি, মিঠাতেল, মেচ, মমবাতি, তিৰফালকে ধৰি সকলো বস্তু তেওঁলোকক দিয়া হৈছে। এই চক্ৰটো এটা অপপ্ৰচাৰ চলাইছে। গতিকে আমি ৰাইজক মানে ক্লিয়াৰ দিব বিচাৰিছোঁ যে এইটো ঠাইত আমি গৈছিলোঁ, অকল আমি বুলি কথা নাই, আমাৰ বিধায়ক ডাঙৰীয়াও আহিছিলে। অহাৰ পিছত হয়তো নাৱৰ অসুবিধাৰ কাৰণে এইটো ঠাইত যাব পৰা নাই, যদিও আমাৰ ইন্দ্ৰাকলনী গাঁৱত তেওঁ গৈছিলে, বিভিন্ন ধৰণৰ তেওঁ বুজ লৈছিল। লোৱাৰ পিছত ছাৰৰ ফালৰ পৰাও তেওঁলোকক যিখিনি সহায় কৰিব লাগে কৰি দিছে। গতিকে এইটোকে আমি ৰাইজক জনাব বিচাৰিছোঁ। ৰাইজে এতিয়া বিচাৰ কৰক, আমাৰ কথা আমি স্পষ্ট কৰি দিছোঁ। আৰু বিভিন্ন ঠাইত যদি আপোনালোকে চায়, UPPLৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ মিনিষ্টাৰ হওক, MLA হওক, MCLA, EMA বা আমাৰ UPPL দলৰ কৰ্মী নেতা বা TCLC চেয়াৰমেন হওক বা VCDC চেয়াৰমেন হওক, সকলোৱে আমি ৰাইজৰ লগত আছোঁ আৰু ভৱিষ্যতেও আমি ৰাইজৰ লগত সুখে দুখে থাকিম। এইটোকে আপোনালোকৰ জৰিয়তে আমি ৰাইজক জনাব বিচাৰিছোঁ। চাওক, এইটো ঠাইটো আমাৰ 13 ঘৰমান পৰিয়াল আমাৰ বাওকুংৰি সমষ্টিৰ হয় আৰু বাকী 4টা ঘৰ এইটো ফকিৰেগ্ৰাম সমষ্টি। বাওকুংৰি সমষ্টি আপোনালোকে সকলোৱে জানে, এইটো দনেশ্বৰ গয়াৰী জিকিছে। গতিকে আমি এইটো আমাৰ মাজত কোনো ধৰণৰ হিংসা নাই। আমি এই ঠাইৰ পৰিয়ালৰ লগত কথা পাতিছোঁ, আমি খবৰ লৈছোঁ, আমি যিমান পাৰোঁ আমি সহায় কৰিছোঁ। চৰকাৰী ফালৰ পৰা হওক বা আমাৰ ব্যক্তিগত ফালৰ পৰা হওক, তেওঁলোকক আমি সহায় কৰিছোঁ। আজিও যদি আপোনালোকে যায়, তাতে কেম্প বান্ধি আছে, আপোনালোকে গ'লে গম পাব, ইহঁতে ভালকৈ জনাব বা ক'ব। আমি সকলো ধৰণৰ সুবিধা দি আছোঁ আৰু তেওঁলোকক কৈছোঁ আমি যিকোনো সমস্যা হ'লে আমি ইহঁতৰ লগত আছোঁ আৰু তেওঁলোকৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি কাম কৰিম। এইটো আমি যদি আমাৰ এৰিয়াটো আমি ক'ব পাৰিম, আমাৰ এৰিয়াটো চৰকাৰী যিবিলাক আঁচনি সুন্দৰভাৱে চলি আছে। হয়তো কিছুমান মানুহে হয়তো আমাক মানে শান্তিটো বিচৰা নাই, ইহঁতে মানে অপপ্ৰচাৰত লিপ্ত হৈ পেলাই কেনেকৈ অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিব এইটোহে বিচাৰিছে। গতিকে আমি শান্তি বিচাৰোঁ। আমি ৰাইজৰ যিবিলাক আঁচনি আহে, আমি ৰাইজৰ মানে যেনেকৈ গাইডলাইন আছে, আমি গাইডলাইন বিতৰণ কৰি আছোঁ আৰু আগন্তুক দিনতো বিতৰণ কৰিম। আৰু অপপ্ৰচাৰ কৰি আমাক কেতিয়াও মানে কিবা কৰিব নোৱাৰে। আমি ৰাইজৰ লগত আছোঁ আৰু থাকিম। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पॉइन्टआव नोंथांमोना SCC, बैंक PO, बैंक क्लार्क, बैंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों।
बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101536360 70020261133 9101536360